নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ হোমমেড হেনা পাউডাৰ পদ্ধতি। জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। হোমমেড হেনা পাউডাৰ তৈয়াৰ কৰিবলৈ লাগিব জেতুকা পাত। জেতুকা পাত চুলিৰ কাৰণে খুবেই উপযোগী। আমি সকলোৱে জানো উফি, চুলি সৰা, অকালতে চুলি পকা আদি সমস্যাত সুফল দিয়ে। তাৰোপৰি চুলিৰ গুৰি মজবুত কৰা আৰু নতুনকৈ চুলি গজাত সহায় কৰে। এইখিনি এতিয়া ছিঙি ল'ম ভালকৈ। আগতে আইতাহঁতে এনেকৈ হোমমেড পাউডাৰ তৈয়াৰ কৰিছিল। আচলতে এয়া বহাগ মাহত কৰে। গছৰ ডালবোৰ কাটি দিয়ে, কিন্তু মই এতিয়া কৰিছোঁ। এইখিনি এতিয়া ছিঙি ল'ম ভালকৈ। গোটেইখিনি ছিঙি লৈছোঁ। ইয়াৰ লগত মই দিম নিমপাত। নিমপাত প্ৰচুৰ পৰিমাণে ঔষধি গুণযুক্ত। এই চুলিৰ কাৰণে উপযোগী হয়, উফি দূৰ কৰে আৰু শুকান চুলিবোৰ নিমজ কৰাত সহায় কৰে। এইখিনিত এইটো ডাল দিলেই যথেষ্ট হ'ব, বেছিকৈ দিব নালাগে। কেইখিলামান দিলেই হৈ যাব। এই ডালটো দি দিম এইখিনিৰ লগত। এতিয়া এইখিনি ছিঙি ল'ম। আৰু দিম জবা ফুলৰ পাত। জবা ফুলৰ ফুল পাত দুয়োটাই চুলিৰ কাৰণে ভাল। ইয়াৰ পৰা হাৰ্বেল শ্বেম্পু তৈয়াৰ কৰে, নতুনকৈ চুলি গজাত সহায় কৰে আৰু চুলিৰ গঠন সুন্দৰ কৰে। এতিয়া ইয়াৰ পৰা ছিঙি ল'লোঁ এইখিনি। কেইটামান ডাল ছিঙি ল'ম। এইখিনি ছিঙি ল'ম। তাৰ লগত এইখিনি গোটেইখিনি ছিঙি ল'লোঁ। এতিয়া জেতুকা পাত, জবা ফুলৰ পাত, নিমপাত গোটেইখিনি ছিঙি ভালকৈ এতিয়া ধুই লৈ শুকাই ল'ম। এইখিনি এই ৰ'দ ঘৰতেই কিমান ধুনীয়াকৈ শুকাইছে চাওকচোন। যিমান মৰমৰীয়াকৈ শুকাব সিমানে পাউডাৰটো ভাল হ'ব। এনে চাওক মৰমৰীয়াকৈ শুকাইছে। আৰু অলপমান খোৱালে ভাল হ'লহেঁতেন, তথাপিও হৈছে কৰিব পৰা। এতিয়া মিক্সিৰ জাগ এটাত এইখিনি ভৰাই ল'ম। এতিয়া এইখিনি ভালকৈ গুড়ি কৰি ল'ম। এতিয়া এইখিনি গুড়ি কৰি পিচি লৈ পেলাই চাওকচোন গুড়িখিনি তৈয়াৰ হৈ গ'ল। চালনেৰে চালি দিম এতিয়া। চাওকচোন কিমান ভালকৈ ধুনীয়াকৈ হোমমেড পাউডাৰ হৈ গ'ল, হেনা পাউডাৰ। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া এইখিনি বহুদিনৰ কাৰণে ব্যৱহাৰ কৰিব।